বিজেপিক ভোটটো মাৰক, আপোনাৰ ভগৱানে মংগল কৰিব, আপোনাৰ ল'ৰা ছোৱালী ভাল থাকিব, ভাল স্কুলত পঢ়াব পাৰিব, ভাল স্কুলত পঢ়াব পাৰিব, মামাৰ দৰে ঘিলু বেছি হ'ব, মাথাটো ডাঙৰ হ'ব। এই আৰু হ'ব। আৰু যদি বিজেপিক ভোট নিদিয়ে আপোনাৰ চব চাচাৰ দৰে দাড়ি হ'ব নহয়। আমাৰ ভাগিনহঁতৰ একাউণ্টত হেলমেট কিনা পইচা সোমাই দিব লাগে, দিব লাগে। কিন্তু নেদেচোন, মামাই ব্যস্ত বেছি আছে। নহয়, ব্যস্ত নহয় মামাই, ভাগিনাকৰ কথা আজিকালি মনত নপৰে, পাহৰি যাই আছে মানে সি সেইকাৰণে মদ খাইছে আজি। अरे कहना क्या चाहते हो? সেইকাৰণে মদ খাইছো। নিচা কথা ভাবি ভাবিয়ে খাই আছে। নিচা হৈছে, কিন্তু নিচা হ'লে কি হ'ব? সঁচা কথা কৈছো, সি কিয় প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে? সি প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে নহয়, হয় নে নাই? সি ক'ত কি কৰিছিলে সেইগিলা আমি নাজানো নেকি? কটন কলেজত পঢ়ছিল, তাতে ছেক্ৰেটাৰী নে কিবা আছিল আৰু, সেই আৰু GS না কিবা আছিলে, তাৰ পৰা ৰাজনীতিত আহি গ'ল না। মাথাটো ডাঙৰ আছে না মামা, চলি নাথাকিলে বুদ্ধি আছে, কিন্তু ভালো। কিন্তু ভাগিনটোৰ কথা একবাৰ হ'লেও ভাবে। সময় যাই ভাবি তথাপি ভাল, বদৰুদ্দিন চবকৈ ভাল। তথাপি সি আহিলেতো চবকে এই দিব। মামা ভাল, দাড়ি আছে না, চাচাৰ দাড়ি আছে নহয়। বদৰুদ্দিন চাচাৰ ধেমালি নহয়। সেইকাৰণে বিজেপিক ভোট দিয়ক আপোনালোকে চবে। আৰু ঠাণ্ডা দিন আমাক চাওক, আজি বিজেপিত ভোট দিয়াৰ কাৰণে ঠাণ্ডা দিনত টেনচন নাই, কম্বল দিছে, এই আঠা দিছে, চাদৰ দিছে, হয় নে নাই? বিজেপিক ভোট দিয়ক। যদি আমাৰ দৰে কম্বল হৈ যায় তেতিয়াহ'লে চবে আপোনালোকে হাত জোৰ কৰি কৈছোঁ, মামাক হাত জোৰ কৰচোন, হাত জোৰ কৰি কৈছোঁ, যদি হেৰি কৰিব পাৰে, আমাৰ দৰে কম্বল পাব খোজে, ঠাণ্ডা দিনত অলপ কষ্টটো কম হ'ব আপোনালোকৰ, তেতিয়াহ'লে হেৰি কৰক, আপুনি চবে যায় বিজেপিক মাৰক, বিজেপিক মাৰক। জয় মামাৰ জয়, জয় হিমন্ত মামা জয়, জয় বিশ্বকৰ্মা হিমন্ত মামাৰ জয়, জয় মামাৰ জয়, জয় অখিল গগৈ, এই নহয় অখিল গগৈ, জয় বদৰুদ্দিন, নহয় জয় হিমন্ত বিশ্ব শৰ্মা মামা। আপুনি এইবাৰ প্ৰধানমন্ত্ৰী হ'ব। আৰু আমাক আৰু ঠাণ্ডাৰ দিনত এইবাৰ অলপ ডাঙৰ কম্বল দিব। এইটো কম্বলত না মামা, এই ভৰি ফালে ভৰি ঢাক খালি মাথা ঢাক নাখায়, মাথা ঢাক খালি ভৰি ওলটাই থাকে। সেইকাৰণে কৈছো এইবাৰ অলপ ডাঙৰ চাই দিবি দে মামা। টোপনি তোমাৰো আৰু পাৰা যদি এটা ফেনৰ ব্যৱস্থা কৰি দিবি। আমাৰ ফেন নাই, ৰাতি আকৌ মই কামে নহয়, ফেন আৰু ক'ত দিবি? বুদ্ধি আছে নহয় মামাৰো, আঁঠুৱা এটা দিবি। গম পাইছো, মুখখন চালে গম পাই মামাৰ চলি যাব। আজিকালি দিনত বহুত বেয়া দিন হৈ আছে। মহ ইমান ডাঙৰ মহ হৈছে আজিকালি, কামুৰিলে মেলেৰিয়া হয়, কিবা হয়, ডেংগু হয়। যদি বিজেপিক ভোট দিয়ে, ফাইদাটো চাব বিজেপিক ভোট দিয়ে। যদি বিজেপিক ভোট দিয়ে, আয়ুষ্মান কাৰ্ড দি আছে, সেইটো পিছত কম। এটা কম্বল পাব, 1 নম্বৰত এটা কম্বল পাব, 2 নম্বৰত আপুনি মহৰ কামোৰৰ পৰা বাচিব, মানে আপোনাৰ লাখ টকা বেমাৰত নাযাব, আপোনাৰ থাকি যাব পইচাখিনি, ৱেষ্টেজ নহ'ব, মহে কামুৰিব নোৱাৰে, আঁঠুৱা পাব। 4 নম্বৰততো আপোনাৰ টেনশ্যনে নাই, আয়ুষ্মান কাৰ্ড আছে। কিবা হ'লি প্ৰব্লেম হ'লি আছে নহয় মামাই, আয়ুষ্মান কাৰ্ড আছে, আয়ুষ্মান। আৰু আমাৰ এনেও টেনশ্যন নাই, আমি BPL মানুহ। शाबाश बेटा, बहुत बढ़िया मुन्ना। গম পাইছা নাই? আমি কি মানুহ? BPL মানুহ। আমি গোপন, তাতকৈ গোপন, আৰু গোপন, মানে কায়ো নাজানে। হয় না?
লাষ্টত আৰু এয়ে ক'ম আৰু কি ক'ম হয় হয়নে নাই বিজেপিক মাৰক বিজেপিক মাৰক হয় বিজেপিক ভোটটো মাৰক আপোনাৰ ভগৱানে মংগল কৰিব আপোনাৰ ল'ৰা ছোৱালী ভাল থাকিব ভাল স্কুলত পঢ়াব পাৰিব ভাল স্কুলত পঢ়াব পাৰিব মামাৰ দৰে ঘিলু বেছি হ'ব মামাৰ দৰে খিলো বেছি হ'ব মাথাটো ডাঙৰ মাথাটো ডাঙৰ হ'ব এই আৰু হ'ব আৰু যদি বিজেপিক ভোট নিদিয়ে তেতিয়াহ'লে আৰু দাড়ি হ'ব আপোনাৰ চব চাচাৰ দৰে দাড়ি হ'ব নহয় যদি বিজেপিক ভোট নিদিয়ে আপোনাৰ ল'ৰা দাড়ি হ'ব জয় আমার জয় ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব চেনেল ছাবস্ক্ৰাইবকৈ ভিডিঅ' নাচাব গম পাইছেনে আৰু লাইক কৰিব গম পাইছে লাইক নকৰাকৈ নাযাব কোনো হা ভাল লাগি আছে যদি চাব ভাল নালাগিলে নাচাব ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব কংগ্ৰেছৰ মানুহ নহয় বিজেপিৰ মানুহ দাড়ি নালাগে তাকলো অলপ